গুড মৰ্ণিং এভৰিৱান। গুড মৰ্ণিং মানে পূৰা আন্ধাই হৈ আছে। এতিয়া চাওক বাজিছে 4:30 আৰু পুৱাই পুৱাই একদম আন্ধাৰে মুন্ধাৰে ওলাইছোঁ এফালে। আজি হৈছে 8 ডিচেম্বৰ বুধবাৰ। আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ আজি এটা বিশেষ মানে ধামাকাদাৰ ভিডিঅ' হ'ব বুলি। চ' অলপো ভিডিঅ'টো মিছ নকৰিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়। আৰু এফালে আমাৰ কোৱাইদেউ মোক আমি মানে এফালে গৈ আছোঁ, মোক আগবঢ়াই থৈ গৈছে। বলক দেৰি হৈছে, এতিয়া ভালকৈ কৈ আছোঁ, গৈ পায়। ভিডিঅ'টো দিয়া কথা আছিল 8 ডিচেম্বৰত আপলোড কৰিম বুলি ভাবিছিলোঁ, কিন্তু কেইটামান প্ৰব্লেমৰ বাবে আপলোড কৰিব নোৱাৰিলোঁ। চ' তাৰ বাবে I am sorry, Babu. ক'ত গৈ আছোঁ মানে আমাৰ কলেজৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ 3rd চেমৰ ষ্টুডেণ্টখিনি এটা পিকনিকৰ আয়োজন কৰিছোঁ। সেইবাবে পুৱাই ওলাইছোঁ, কিন্তু আপোনালোকক এতিয়াই নকওঁ আমি ক'লৈ গৈ আছোঁ। আপোনালোকে অলপ ভাবকচোন বাৰু, আমি ক'লৈ যাব পাৰোঁ, পিকনিক ক'লৈ আয়োজন কৰিব পাৰোঁ, আৰু ভাবি পেলাই কমেণ্ট কৰক। ইয়াতে পাইছোঁ এটা মন্দিৰ। চব ভগৱানক চিন্তি আজি যাত্ৰাটো যাতে শুভ হয়। ব'লক। আৰু সেইখন আমাৰ বাছ, এতিয়া উঠোংগে তাত। ব'লক। আকৌ দেখিয়ে পোৱা নাইচোন ভাই। হয়, ফাইনেলি বাছ হৈ গ'ল ষ্টাৰ্ট, আৰু এতিয়া উঠো ভগৱানক চিন্তি। কৃষ্ণ যাত্ৰা হ'ব যাতে। আমাৰ বাছ হৈ গ'ল ষ্টাৰ্ট, আৰু আমি কিছুমান উঠি ল'লোঁ ইয়াৰ পৰা, ষ্টাৰ্টিং পইণ্টৰ পৰা। বাটত বাকীসকলক পিক আপ কৰিম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক শেষলৈকে। Welcome channel to my guys. Hello. আমি কোন পাইছি? ভগৱান। Hi guys. Hello guys. Hello. আৰু বালিঘাটত কেইজনমানক পিক আপ কৰিলে ইয়াত 10মান হ'লগৈ এতিয়া, আৰু শিৱসাগৰত বাকীখিনিক পিক আপ কৰিম। ব'লক। আহি পাই গ'লোঁ এতিয়া ষ্টেচন চাৰিআলি শিৱসাগৰ, আৰু ইয়াত দুজন আছে, সেই দুজনকো ইয়াৰ পৰা পিক আপ কৰিম। তাৰ পৰা আমাৰ যাত্ৰা একদম আটাই উঠি গ'ল বাছত, আৰু কলেজীয়া জীৱনৰ প্ৰথমটো পিকনিক এইটো। অৱশ্যে বিশেষ প্ৰব্লেমৰ বাবে সকলো আহিব নোৱাৰিলে বাৰু, তেওঁলোকে ভিডিঅ'টো যোগাই দিয়ে ফিল লওক। এফালে পূৰা আমাৰ ঢুলীয়াই ঢোল বজাই আছে আৰু গান বাজনা লাগি আছে পূৰা। ঋষভ বাজি, অংকন বাজি, নীলোৎপল বাজি, এজন গায়ক। আৰু এতিয়া ক'ম আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ গোলাঘাট জিলা, কাজিৰঙা নেশ্যনেল পাৰ্ক, ৱৰ্ল্ড হেৰিটেজ চাইট। ব'লক তেতিয়াহ'লে আপুনিও এই যাত্ৰাৰ অংশীদাৰ হওক, আৰু বাকীসকললৈ মন কৰক। পূৰা টোপনি, ৰাতিপুৱা সোনকালে উঠিছিলেতো। গাড়ীখন ৰখাই দিলে অকণমান বোকাখাট ASTCত, মানে অলপ ব্ৰেক লৈ ল'লোঁ, কিন্তু আকৌ এতিয়া যাব লাগে ফাইনেল ডেষ্টিনেশ্যনলৈ। এইফালে চাওক দোকানত কি আছে কৈ আছোঁ। এয়া হৈছে বোকাখাটৰ বিখ্যাত ফেমাছ পেৰা, মোৰ ফেভৰেট মিঠাই। আৰু সৌবাত লিখা আছে থেংক ইউ ফৰ ইয়ৰ কনচাৰ্ণ টু এনিমেল ছেফটি। মানে এতিয়া আমি কাজিৰঙা এৰিয়াৰ ভিতৰত সোমাই গৈছোঁ, আৰু এতিয়াৰ পৰা গাড়ী শ্ল' ড্ৰাইভ কৰিব লাগিব। জীৱ জন্তুৰ ছেফটিৰ বাবে এনে ব্যৱস্থা কৰা হৈছে, আৰু ইয়াত CC কেমেৰাও লাগি আছে আইন ভংগকাৰীসকলৰ ওপৰত একশ্যন ল'বৰ বাবে। চ' প্লিজ অবে দ্য ৰুলছ ফৰ এনিমেল ছেফটি। ফাইনেলি আহি কাজিৰঙাৰ গেটৰ সন্মুখত, কিন্তু এতিয়াই নোসোমাওঁ, আগৰ পৰা আহি লওঁগৈ। জেগাডোখৰ চাওক না, ৱাও, এই ঘৰটো কি ৰিজৰ্ট হয়, এখন ৰিজৰ্ট হয়। ৱাও, কি ধুনীয়া জেগাত আছে চাওক না। মাই গুডনেছ, হোৱাট এ বিউটি। আৰু এতিয়া আমি আহি পালোহি হালদিবাৰী বুঢ়ীমাই মন্দিৰ, এটা বিশেষ মন্দিৰ। লোকবিশ্বাস মতে হেনো এই ৰাস্তাৰে যিমানবিলাক গাড়ী অহা যোৱা কৰে, যদি ইয়াত নৰখায় বা সেৱা নোলোৱাকৈ যায়, তেতিয়াহ'লে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বহুত থাকে। চ'
চ' ইয়াৰ লগত বহুতো ৰহস্য আছে সেইবিলাক জানিব হ'লে ইউটিউবত বেলেগ বেলেগ ভিডিঅ' আছে চাই ল'ব মই বিশেষভাৱে নবনাওঁ আৰু বহুত দীঘলীয়া হৈ যাব আমিও আমাৰ যাত্ৰা যাতে শুভ হয় তাৰ বাবে সকলোৱে মিলি সেৱা এটাল লওঁগৈ তাৰ পৰা আমাৰ আকৌ আগবাঢ়িম যাত্ৰাত Oi, hati uঠিবা দে oi hati কোনোবা নাই ৰাখা চোৱা Hey hello we are from America hello আৰু এতিয়া আমি গৈ আছোঁ ভালুকজুৰি এটুকুৰা জেগা হয় তাতে আমি পিকনিকটো আয়োজন কৰিছোঁ মানে তাত এটা ৱাটাৰফল আছে তো তাৰ কাষতে আমি পিকনিকটো খাম বুলি ভাবিছোঁ চ' আগে তালৈ আহি লৈছোঁ তাৰ পৰা আমি যাম কাজিৰঙা চাই থাকিব ফাইনেলি বাছৰ পৰা নামি দিলোঁ ৰাস্তাটো অকণ বেয়া সেইটো কাৰণে বাছখন মানে সোমাব নে নোসোমাব কনফিউজ হৈ গৈছিলে চ' সেইটো কাৰণে আমি খোজকাঢ়ি আহিছোঁ ব'লক তেতিয়াহ'লে জুৰিটো চাই লওঁগৈ জেগাটুকুৰাৰ নাম হৈছে ভালুকজুৰি বাগৰিৰ পৰা অলপমান আগত প্ৰথমবাৰ আহিছোঁ ইয়ালৈকে ব'লক ৱাও ভিউ দেখি পাগল হৈ গৈছোঁ আপোনালোকে নিজে আহি চাবহে এবাৰ ইয়াত ভালুকজুৰি বুলি কয় জেগাডোখৰ ৱাটাৰফলটো পোৱাগৈ নাই বাৰু গৈ আছোঁ আগত পাহাৰৰ মাজে মাজে বাকীসকল লাহে লাহে আহি আছে মই অকলীয়া হৈ গ'লোঁ আগত কেইজনমান গৈ আছে ব'লক সোনকালে বাক্সা গ'লে দিগদাৰ যাব খাই দিব কেনেকুৱা লাগিছে ফিলিংছ কোৱাই দিওঁ সি মোক কোৱাই দিওঁ এইটো আপোনাৰ কমন ডাইলগ কি আকৌ কৈ দিয়ক না প্লিজ ভিডিঅ'টোৰ আচল মজাখিনি এতিয়াৰ পৰা আৰম্ভ হ'ব চাওক পিকনিকটো ইয়াতে আয়োজন কৰোঁ বুলি ভাবিছে একদম আৰু অলপ ওচৰলৈ যাওঁ বোলো ওপৰত উঠি লওঁ চাওক ভালুকজুৰি This is our গ'ল জোতা গ'ল চেছ তাত ডাঙৰ প্ৰব্লেমে জোতাযোৰ মোৰ শ্লিপ খাই পানীত পৰি গ'লোঁ তিতি গ'ল চাওক না কালি ধুইছিলোঁ ঘৰত বতৰটো ভাল নাছিলে চ' কালি শুকুৱাই নাছিলে ভালকৈ ৰাতিপুৱালৈকে যেনে তেনে শুকুৱাই পিন্ধিব পৰা হ'ল তাৰপিছত আজি আহিলোঁ ইয়াত শ্লিপ খাই আকৌ তিতি গ'ল দেই তেৰি খালী ভৰিৰে থাকিব লাগিব দিয়া অকণমান খন আমাৰ বাছখন তাতে ৰখালোঁ আৰু মই খালী ভৰিৰে ঘূৰি ফুৰিছোঁ এঘাৰটা বাজি গ'ল আৰু আমি কোনেও একো খাই নাই অহা ঘৰৰ পৰা চ' সেইটো কাৰণে ব্ৰেকফাষ্ট কৰি লওঁ একেলগে ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া অকণমান জেগাডোখৰ পিটপিটাই লৈছোঁ এইফালে এজনে আমাৰ মেচিন গান লৈ আছে এইটো হাতত দেই এইটো এটা মেচিন গান সমান তোমাৰ ডাইলগটো মাৰি দিয়া নাইবা প্লিজ প্লিজ এবাৰ কৈ দিয়া তোমাৰ মুখত শুনি বেছি ভাল লাগে কৈ দিয়া আৰু এতিয়া 2টা বাজি পাৰ হৈ গ'ল চ' সেইটো কাৰণে দেৰি হৈছে আমাৰ জীপ চাফাৰীৰ বাবে সেইটো কাৰণে ফটাফট খানা খাওঁ আৰু যাব লাগে জীপ চাফাৰী কৰিবলৈ আৰু এইফালে ওচৰৰে পোৱালি কেইটামান কাম কৰি আছিলে দি দিয়া সিহঁতক খাবলৈ খোৱা বোৱা কৰি হৈ গ'ল আৰু এতিয়া পুনৰ গাড়ীত উঠি গৈ আছোঁ কাজিৰঙাৰ ভিতৰলৈ কৰিম জীপ চাফাৰী চাই থাকক ভিডিঅ'টো আচল মজাখিনি আহি পাই গ'লোঁ আমাৰ কেম্প অকণমান দেৰি হৈছিলে জীপ ৰখাতে চাওক ব'লক আৰু এফালে আমাৰ জীপ ৰেডি এইকেইজন আমাৰ কৰে নহয় আপোনালোকে আপুনি ক'ব বাকীকেইজন দেখুওৱা এইফালে আমাৰ জীপ ৰেডি আমি 6জন উঠি ল'লোঁ সেইফালে বাকীসকলে পূৰা মেনেজ কৰি আছে এই 4জন আমাৰ ফিজিক্সৰ পণ্ডিত এজন জিঅ'লজি সোমাই আছে একো নাই ভূতব্য পেট্ৰল পাম্পত তেল ভৰাই দিছে গেটত লিখা আছে ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্ক ব'লক কাজিৰঙাৰ ভিতৰলৈ সোমাই যাওঁ আহি পাই গ'লোহি মিহিমুখ চেক পোষ্ট আৰু এতিয়া দাদাই কাগজ পাতি চেক কৰাই লৈছে
তাৰ পৰা আমি যাম ভিতৰলে জায়গা বিৰো আৰু এইফালে চাওক এইবিলাক একদম কাঠেৰে বনোৱা ৱাও কি ধুনীয়া বনাই থৈছে আৰু এটা হাতী আমাৰ পাৰিবই হাতী হাতী চাফাৰী কৰা হাতী চাফাৰী হাতী এই গজ্জবা পাৰিবই এতিয়া সময়ে নাই মানে এনেকা হৈ যাব 3:30 হৈ ফাইনেলি ইয়াত পাৰ হৈ গ'লো এইফালে আমাৰ দাদা আছে আপোনাৰ গাড়ী চলোৱা কিমান বছৰ হ'লে কামটোৰ লগত জড়িত 5 বছৰ জড়িত এই কামটোৰ লগত এইখিনিত এটা গড় আছে কিন্তু মোৰ মোবাইলৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় যে আপোনালোকক জুম কৰি দেখাব পাৰিম আৰু এইখিনিত এটা হাতী আছে চাওক এটা এক্সট্ৰা অৰ্ডিনেৰী ফিলিংছ আছে জীৱনত প্ৰথমবাৰ কাজিৰঙাৰ ভিতৰত ক্লাছ 9ত থাকোঁতে এবাৰ আহিছিলোঁ কিন্তু ভিতৰত সোমোৱা নাছিলোঁ বাহিৰে বাহিৰে চাইছিলোঁ হৰিণা আৰু মই এটা দেখিছিলোঁ বাৰু আঁতৰৰ পৰাই কেতিয়াবা ভিতৰলৈ যাম প্ৰথমবাৰ ব'লক আপোনালোকো মোৰ লগত এইফালে আমাৰ বাকীসকল ফিলিংছ কেনেকুৱা ৰ'ব এইফালে এটা পাৰ হৈ গ'ল ৱাও ওচৰৰ পৰা হ'ব মনে আৰম্ভণি ভাল আজি পহু এটা দেখা পাই গ'লো বাৰু যাত্ৰা ভাল বুলি গম পাইছোঁ বাঘ এটা দেখি গ'লে মজাই নহয় আৰু এখন আহিব মুখৰ আগৰ পৰা চাবলৈ পাবলৈ বাঘ ব'লক আমাৰ আজি অকণমান পলমেই হ'ল চ' ভালকৈ চাবলৈ পামে নহয় 8টা বজাত ইয়াতে আহি পাই গ'লো নহয় 2:30 ইয়াত পাব লাগিছিলে আচলতে 3টা বজাৰ পৰা আছিলে আমাৰ এইটো চাফাৰী এতিয়া ধুনীয়াকৈ চাবলৈ পালোঁহেঁতেন আৰু এটা 1:30 পৰা হয় চাগে চবলক যিমান দিন পাৰোঁ দেখাম আৰু এইফালে এখন বিল ন দাদা এখন বিল আছে চাওক নামটো হা বিল বহুত ডাঙৰ মাছ আছে এইটো গঁড় হাতী ইয়াত গঁড় হাতী চৰি আছে আপোনালোকক দেখাই আছোঁ ব'লক কিটা দুটা গঁড় আৰু এটা হাতী আছে আৰু ইমান ফুল নেচাৰৰ মাজত আজি চাওক মোবাইল কেমেৰাত ভালকৈ নুঠিলে হয়তো তেওঁলোকে DSLR 2 কপিমান ৰাখিছে ত' দেখাম একদমকৈ আপোনালোকক 100 rupees পে' কৰি আহিছে ফটোগ্ৰাফীৰ কাৰণে 100 rupees এক্সট্ৰা পে' কৰিছে চ' ভাল ফটো উঠিব লাগিব দুখনমান কাজিৰঙা নগাঁও গোলাঘাট আৰু কাৰ্বি আংলঙকে সাঙুৰি 430 কিলোমিটাৰ স্কুৱাৰ বিস্তৃত আৰু ইয়াৰ 4টা ৰেঞ্জ আছে কহৰা যিটো চেণ্ট্ৰেল ৰেঞ্জ হয় আৰু এটা ৰেঞ্জ হৈছে বাগৰি আৰু এটা হৈছে আগৰাতলি আৰু এটা আছে বুঢ়া পাহাৰ বুলি চ' আমি আজি ৰাইড কৰি আছোঁ চাফাৰী কৰি আছোঁ চেণ্ট্ৰেল ৰেঞ্জ মানে কহৰা ৰেঞ্জ চাই থাকক কি কিনো দেখিবলৈ পাওঁ ইয়াত আৰু ইয়াৰ ওপৰত মই বিশেষ ডকুমেণ্টাৰী ভিডিঅ' নাই বনোৱা জাষ্ট ব্লগিং কৰিছোঁ ডিটেইলছৰ বাবে আপোনালোকে বেলেগ ভিডিঅ' বা গুগল চেক কৰক আৰু কিছুমান ডিটেইলছ মই ডেছক্ৰিপশ্যনতো দি দিম তাতো চেক কৰি ল'ব আপোনালোকে আৰু সোহেল পাজিয়ে দুখনমান ফটো ক্লিক কৰিছিলে DSLRত ৱাইল্ড লাইফ ফটোগ্ৰাফী চাওকচোন কেনেকুৱা হয় মজা উঠিছে
নদী নে কি নদী হয় হা ডিফুলো বাঘ এটা দেখি পোৱা নাই বাঘ লাগে মোক একদম মুখৰ আগত এই বাঘ ক'ত আছ এই আহি যা বাঘ নোপোৱালৈকে বন্ধ নকৰোঁ আজি চাওক অলপ আগতে পাতি অহা যে বাঘে নখ চখ ধাৰ কৰা গছ এজোপা চাওক এইজোপা এইকেইটা চিন দেখিছে আপোনালোকে বাঘে নখ ধাৰ কৰে ঐ বাঘ লাইকে আন্ধাৰ হ'ব আৰু এতিয়া আৰু সৌফালে এটা গঁড় চৰি আছে চাওক সৌটো ভিউ পইণ্টত অকণমান ৰৈ ল'লোঁ কাজিৰঙাৰ চাফাৰী খতম আৰু এতিয়া পুনৰ বাছত উঠিছোঁ সকলো আৰু ইয়াত থকা অৰ্কিড পাৰ্কতো সোমাম বুলি ভাবিছিলোঁ কিন্তু সময়ৰ নাটনিৰ বাবে সোমোৱা নহ'লগৈ আৰু বন্ধ হৈ যোৱা নাই বাৰু কালচাৰেল প্ৰগ্ৰেম চলি আছে কিন্তু টিকেটৰ পইচা বহুত লয় নোৱাৰোঁ সোমাব 250 টকাৰ টিকেট কালচাৰেল প্ৰগ্ৰেম চাবলৈ নাই ইমান পইচা পাৰ্ক বন্ধ হৈ গ'ল কিন্তু ভিতৰত কালচাৰেল প্ৰগ্ৰেম চলি আছে যাৰ বাবে টিকেটৰ মূল্য 250 টকা 250 ইমান পইচা নাই এনা চ' সেইটো কাৰণে ভিতৰলৈ নাযাওঁ আৰু আপোনালোকক নেদেখুৱাওঁ আমাৰ সময়ৰ নাটনি হৈ গ'ল সেইবাবে বাহিৰতে অলপ বজাৰ সমাৰ কৰি লোৱা ধুনীয়া ধুনীয়া বস্তু দেখিছোঁ ব'লক আৰু আপোনালোকে আহিলে অলপ সময় লৈ আহিব মিছ নকৰিব অৰ্কিড পাৰ্ক বহুত ধুনীয়া মিছ নকৰিব আপোনালোকে মই এবাৰ আহিছিলোঁ কিন্তু এইবাৰ সোমাবলৈ নাপালোঁ এইবাৰ আৰু ভাল কৰিলে নিশ্চয় ভিডিঅ'টোৰ আগচোৱা বনাইছিলোঁ 8 ডিচেম্বৰত আৰু এই চোৱাৰ পৰা আৰম্ভণি হৈছে 10 ডিচেম্বৰত মানে মাজতে এদিন পূৰা গেপ হৈ গ'ল ভিডিঅ'টো লাষ্টৰডোখৰ বনাবই নোৱাৰিলোঁ 8 ডিচেম্বৰতে আপলোড কৰিম বুলি ভাবিছিলোঁ কাজিৰঙা যোৱা দিনাই কিন্তু সেইদিনা আপলোড কৰিব নোৱাৰিলোঁ মানে ভিডিঅ'টো এডিটো কৰিব নোৱাৰিলোঁ ফিনিচিংটোৱে বনাব নোৱাৰিলোঁ আৰু নালাগে মানে কেইবাটাও প্ৰব্লেম আহি গ'ল প্ৰব্লেম মানে কি ক'ম আৰু একদম দেৰগাঁৱৰ পৰা ইয়ালৈকে শুইয়ে আহিছোঁ একদম শিৱসাগৰলৈকে পূৰা শুলোঁ এনেকুৱাই শুইছোঁ গমেই নাপালোঁ ক'ত কি কৰি আছিলোঁ মানে পূৰা বেহু চোৱা দি শুইয়ে গৈ আহিলোঁ আৰু 12টা বজাত আহি ইয়াত পাইছোঁহি কিন্তু তথাপিতো ঘৰলৈ নাহিলোঁ মানে ঘৰলৈকে আহিবলৈ আকৌ দেউতাই আগবঢ়াই আনিবলৈ নগ'লগৈ আৰু লগৰকেইটাৰ ৰুমতে থাকি দিলোঁ চ' একদম 12টা বজাত 12:30 মানত শুইছোঁহে শুই মেলি তাৰ পৰা ৰাতিপুৱা 9টা বজাত সাৰ পাই চিধা ঘৰলৈ আহিলোঁ খোকাখোনাকৈ কিন্তু তাতো এটা প্ৰব্লেম হ'ল কি মই ডাটা কেবুলডাল লৈ গৈছিলোঁ মোবাইলটো চাৰ্জ শেষ হ'লে চাৰ্জ দিম বুলি বাছত লগাই দিলোঁ তো ডাটা কেবুলডাল বাছতে গুচি গ'ল চ' আগদিনাটো চাৰ্জ বেছি নাছিলেই দিয়া তথাপিতো পিছদিনাখনি এতিয়া বাছখন গুচি গ'ল ডাটা কেবুলডাল নাপালোঁ চ' সেইদিনাখনি সেইভাগে চলাই দিলোঁ চাৰ্জ কম আছিলে সেইটো কাৰণে ভিডিঅ' এডিট কৰিবতো নোৱাৰোৱেই মোবাইলটোত যেনে তেনে বাচি আছে 40% মান আছিলে তো সেইদিনাখনি সেনেকৈ চলাই দিলোঁ তাৰপিছত সেইদিনাখনি মানে কালি চলাই দিলোঁ তেনেকৈ আৰু আজি আনিলোঁগৈ ডাটা কেবুলডাল পালোঁ বাছখন চিনাকি যদিও ফোন কৰি এনেকৈ কৈ মেলি আনিলোঁ লগৰটোক কৈ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কি কথা সকলো কমেণ্ট কৰি জনাব কিন্তু যিমান ধামাকেদাৰ বনাম বুলি ভাবিছিলোঁ সিমানখিনি নহ'ল চাগে মানে বহুত এটা ভাল ছেটআপ লাগিব না ভিডিঅ'টো ভাল একদম পূৰা ধামাকেদাৰ বনাবলৈ হ'লে চ' লাহে লাহে গোটাম এইখিনি এতিয়ালৈকে নাই মোৰ ওচৰত অকল মোবাইলেদিয়ে ভিডিঅ'টো বনালোঁ বাকী কেনেকুৱা পালে জনাব ত' ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি অলপ সঁহাৰি জনাব আপোনালোকৰ সঁহাৰিয়ে বহুত প্ৰয়োজন মোক মানে নতুনকৈ চেনেলটো বনাইছোঁ চ' সেইটো কাৰণে যিমান সহায় পাম সিমানেই মানে উৎসাহিত হৈ যাম চ' ছাবস্ক্ৰাইব কৰি লাইক কৰি সঁহাৰি জনাব